কবিতাৰ শিৰোনাম সম্প্ৰতি হুমুনিয়া এটাই বৰ অস্বস্তিত পেলাইছে মোক। কবি প্ৰাঞ্জল শৰ্মা। আবৃত্তি কুমুদ দাস। ক'ৰ পৰা জানো আহি সম্প্ৰতি হুমুনিয়া এটাই অস্বস্তিত পেলাইছে মোক। অনবৰতে মোৰ সোঁৱে বাৱে চৌপাশে ঘূৰি মোৰ উশাহত সোমাব খোজে, মোৰ নিশাহ হ'ব খোজে সি। নিমাত বোবা হুমুনিয়া মোৰ চৌপাশে কিলবিলাইছে। মোৰ সমগ্ৰ সত্তা গ্ৰাস কৰি মোৰ নিজস্ব সকলোবোৰ হুমুনিয়াটোৱে বোবা কৰিব ধৰিছে। মোৰ চৰাইবোৰ বোবা হ'ল। অৰণ্যখন বোবা হ'ল, পথাৰখন বোবা হ'ল, আনকি অনবৰতে চিঞৰি কান্দিব খোজা মোৰ আকাশখনো বোবা হ'ল। কোনে জানো কানে কানে ক'লে তোৰ সোঁৱৰণিও বোবা। হুমুনিয়াহটো মোতকৈ আগতে মোৰ বিচনাৰ পৰা উঠে আৰু মোৰ মুখখন আইনাত পিন্ধি মোৰ বাবে ৰৈ থাকে। মোৰ পেণ্ট চাৰ্ট চেণ্ডেল পিন্ধি মই হৈ ওলাই মোৰ সতে ঘূৰি ফুৰে। তাৰ পৰা পলাব খুজিও মই পলাব পৰা নাই। ইমানবাৰ সুধিছো ক'ৰ পৰা আহিছে, কলৈ বা যায়। আজি অতিষ্ঠ হৈ হুমুনিয়াহটোক খেদি ফুৰিছো মই, আৰু হঠাৎ দেখিলো হুমুনিয়াহটোৰ মূৰত হাত বুলাই পিৰালিত বহি আছে আই। মোক দেখি সি চক খালে। মুখৰ হাঁহিটোৰে কুৰুকি কুৰুকি সোমাই হুমুনিয়াহটো আইৰ বুকুৰ ভিতৰ পালে। দেউতা যোৱাৰ পৰত দেউতাৰ অনিচ্ছা সত্বেও আই ৰাখি থৈছিল এটা দীঘল হুমুনিয়া। আৰু নাকি লগাই পুহিছিল। কেতিয়াবা পাকঘৰত, কেতিয়াবা আমাৰ স্কুলত, কেতিয়াবা বজাৰ সমাৰত মনে মনে তাক এৰাল দিছিল আৰু মনে মনে পুনৰ সামৰি থৈছিল। বয়স বাঢ়ি বাঢ়ি হুমুনিয়াহটো কেতিয়া যে নাকিৰে নোজোৰা হ'ল আয়ে গমেই পোৱা নাছিল। সম্প্ৰতি হুমুনিয়াহ এটাই বৰ অস্বস্তিত পেলাইছে মোক।